ইপানে গার্লফ্রেন্ড লৈ পালাই ফুৰা তইতো এক নম্বৰ হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল পুনৰ অন্য এটা ভিডিঅ'লৈ বহুত বেছি স্বাগতম থাকিল তো আজি হৈছে শনিবাৰ আৰু গতিকে মোৰ চেন্ডেল ল'ব লগা আছে কাৰণ এনেকা চেন্ডেল বহুত বেছি গৰমৰ কাৰণে বহুত বেছি গৰম হৈ আছে তাৰ কাৰণে হাৱে চেন্ডেল বিচাৰি যাম মানে চেন্ডেল বিচাৰি ভিডিঅ'টো আৰম্ভ কৰিম আজি কেনে তো এতিয়া ফটাফট কি বুলি কয় তাৰ পৰা ওলাই যাওঁ মানে ঘৰৰ পৰা ওলাই আজি মই এই পেনখন পিন্ধি যাম বেছি দূৰ নহয় ওচৰতে বেছি দূৰ নহয় বজাৰ আমাৰ আজি এই চাইকেলখন মই লৈ যাম বজাৰ যেহেতুকে বজাৰটো খুব আমাৰ ওচৰতে শনিবাৰ বজাৰটো আমাৰ খুব ওচৰতে হয় বেছি দূৰ নহয় ছটাৰ কাৰণে একদম অৱস্থা বেয়া হৈ আছে দেখোন এৰা ধুলি একদম ও পামচাৰ হৈ আছে দেখোন কিবা হৈ থান পাম দি চাম কেনেকা আছে আৰু ইলাং মুচিব লাগিব কণ্ডিশ্যন একদম বেয়া হৈ আছে বহুত দিন চলোৱা নাই তো এতিয়া ফটাফট ইলাং চাফা কৰি দিওঁ তো এতিয়া মই আপোনালোকৰ এটা যাদু দেখাম আৰু হৈছে 1 2 3 4 5 কেনে লাগিল চাই দিস ইজ ফৰ টিকটক ষ্টাইল কেনে লাগিল কমেণ্ট কৰি জনাব ওকে তো বৰ্তমান ফাইনেলি পেন শ্লাগ পিন্ধি দিলোঁ আজি বহুত বেছি গৰম তো এতিয়া চলো লেটস গো নাও ৰাখিব ৰে তোমাক নালাগে খন মোৰ বুকুতে ৰাখিম পুৰে তো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোৰ ৰাখিব যেন জীয়াই নালাগিব ওকে তো ফাইনেলি বৰ্তমান পালোৱে আৰু দে লাহে কৰি পাইছোৱে পাওঁ অৱস্থা দেখি আছো মই তোমাকো ছয় সফায়নি তোমাক বুকুতে লৈ শুনামি চন্দ্ৰাতিৰ ঘৰ ফাইনেলি বৰ্তমান দাদাৰ দোকানৰ পৰা আমি এইটো ল'লোঁ তেওঁলোকে চেণ্ডেলটো ল'লোঁ 100 টকাত চাব পাৰে চেণ্ডেল আছে হৈ গৈ বৰ্তমান যিহেতু আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তো বৰ্তমান ফাইনেলি লৈ ল'লোঁ 100 কিমান টকা হ'ল 100 টকাত লৈ ল'লোঁ আপোনালোক কম দামী চাই ল'লোঁ আৰু এনে উইন দিবৰ কাৰণে তো এতিয়া বৰ্তমান কি দেখাম আমাৰ ভিডিঅ' বিশেষ ভিডিঅ' মানে চেণ্ডেল বিচাৰি ভিডিঅ'টো বনাইছিলোঁ এতিয়া ক'ত যাবি কোনফালে যাবি হা তাহাঁতে ক'ত গেল বকত গেল নেকি তাহাঁতে ক'ত বকত গেল গাৰ্লফ্ৰেণ্ড লৈ বকত গেল ঐ বা তাক ফোন কৰি চাই ক'ত আছে বাকী ফোন কৰ তো বৰ্তমান এতিয়া আমি কি বুলি কয় টিকেলি পিঠা খাম মানে খুৰীৰ দোকানৰ পৰা টিকেলি পিঠা খাম ইপিনে আছে খুৰী চাব পাৰে মানে টিকেলি বনাই আছে আজি কেনে আছে খুৰী কেনেকৈ চলিছে আজি ভালে নেকি মজা তো বৰ্তমান এতিয়া খাই আছোঁ টিকেলি পিঠা 5 টকা কৰি আৰু চাহ ইপিনে আছে চাহ চাব পাৰে মোটামুটি টোটেল 10 টকাত মানে টোটেল 10 টকাত খাই আছোঁ বৰ্তমান আমি ফটাফট খাই ল'লোঁ চাহ তাহ খাই ল'লোঁ এতিয়া বৰ্তমান খুৰীক পইচাটো দিওঁ খুৰী এইটো পইচাটো ল ৰাখক মজা লাগছে খুৰী খাই দোকানত আৰু কেতিয়াবা খাম আহিলে বজাৰত মোৰ পাতা কৈছে খুৰী আপোনাৰ হা বাখৰগাঁও ইপিনে ভিঙ আহিছোঁ দে আহিছোঁ
তো এনেকৈ মানে ভালে লাগে আৰু এনেকা বেলেগ মানে আমাৰ গাঁৱৰ আমাৰ ইকনৰ বজাৰত মানে এনেকা কৰি যদি ক'ৰবাত আহি কিনে যদি চাহ তাহ যদি টিকলি পিঠা খাই কিনে যদি কিবা যদি চাহ তাহ খাই কিনে খুব ভাল লাগে মানে সেইটো কাৰণে খালোঁ আৰু অলপমান টেষ্ট কৰি চালোঁ যোৱাকালি মই লাষ্ট ভিডিঅ'ত দেখা পাইছিলোঁ ইয়াক মানে অভিক আৰু ইপানে গাৰ্লফ্ৰেণ্ড লৈ পালাই ফুৰা তইতো 1 নম্বৰ হাতিয়া বিয়াত থৈছে দেখা পালে এটা আমাৰ ঘৰত দেখা পাইছোঁ আৰু ইপানে আছে মানে মই চেণ্ডেল বিচাৰি ভিডিঅ'টা বনাইছিলোঁ কিন্তু হৈ গ'ল কিবা একদম ধামাকা পাৰ্টিহে হৈ গ'লচোন মজা অ'কে তো বৰ্তমান আহিছিলোঁ মই চেণ্ডেল বিচাৰি কিন্তু হৈ গ'ল ধামাকা পাৰ্টি তো এতিয়া মানে ইহঁতক তেনেকৈ লগ পালোঁ গম নাপালোঁ মানে ইহঁতে মোৰ যোৱা সময়ত লাষ্ট ভিডিঅ'ত দেখা পাইছিল তাহাঁতক এই উভি আছে ইপিনে তো চেণ্ডেল চাইকেল দোকানত আহিছে কিবা হেৰি তাতে কিবা কৰে চাইকেল যদি লয় কিন্তু বম ধামাকা পাৰ্টি লাগব চাইকেল ল'বি নেকি ধামাকা পাৰ্টি লাগব কিন্তু চাইকেল ল'লে পাৰ্টি কৰিবি আমি কহাৰ পৰা ওলোৱা গমবাই নাপাং না খাম্বা কৰি কহাৰ পৰা দেখা পালোঁ সেনেকুৱা নিচিনা হৈছে কথাটো লাগি 1 নম্বৰ হাতিয়া দৈত গাত ফগাই গাৰ্লফ্ৰেণ্ডে ঘূৰি ফুৰে কি লৈ ঘূৰি ফুৰে গাৰ্লফ্ৰেণ্ডে ঘূৰি ফুৰিছে ইপিনে বজাৰত মানে এটা দুখন চাইকেল লৈছে ইপানে এখন আছে ইপানে এখন আছে দুখন আছে তো এতিয়া মই আনবক্সিং কৰি আছে বৰ্তমান মোক আনবক্সিং কৰিব দিবি নাই ঠিক আছে তো আনবক্সিং দুখে আছোঁ নেকি আনবক্সিং কৰিব নাজানে নেকি মোক এনেই ভিডিঅ' বনাইছোঁ চাব পাৰে ৰাইজ মানে দুখন চাইকেল লোৱা হৈছে ইয়াতে বৰ্তমান আনবক্সিং কৰি আছোঁ মই কালাৰ চালাৰ হৈছে দিম নেকি তো ফাইনেলি আনবক্সিং কৰিম ছাৰ্ভিচিং কোনে নকৰিবি ছাৰ্ভিচিং এসপ্তাহমান হ'ব না মজা এই বাজাই কিন্তু ভাল লাগে বাকী যিখিনি হয় কিন্তু ফুটাই কিন্তু মজা লাগে যি লাগে না সেইখিনি কমফৰ্টেবল এটা হেৰি পোৱা যায় বেলেগ কমফৰ্টেবল পোৱা যায় তো দুখন ক'ত টেষ্ট ড্ৰাইভ কৰি আছোঁ আৰু আপোনালোকক জনাই আছোঁ হেল্ল' 134 হেল্ল' তো যিহেতুকে নতুন চাইকেল তো এতিয়া মই অলপমান টেষ্ট ড্ৰাইভ কৰোঁ তো কেনেকুৱা লাগে কৈ আছোঁ টেষ্ট ড্ৰাইভ কৰি কিনে পুৰা এডভেঞ্চাৰ পুৰা একদম এডভেঞ্চাৰ এনেকুৱা কমফৰ্টেবল লাগছে মানে কি ক'ম ক'ব নাই মজা এডভেঞ্চাৰ কিন্তু পাৰ্টি এটা কোনে নাযায় সেইটোহে মেইন কথা কিন্তু পাৰ্টি আমাক যে লাগিব সেইটো খাটাং তো পুৰা অপাৰেটিং কৰিবৰ কাৰণে বেষ্ট আৰু বৰ্তমান মোৰ এই 390 KTM 390 এডভেঞ্চাৰ ওলালোঁ তাৰ হাতত কৰি মোৰ খালি বেছি পাৱাৰী তামান অপাৰেটিং হ'ব এই তোহাতৰ খানাত কৰি মোৰতো বেছি পাৱাৰ অপাৰেটিং বেছি হ'ব মোৰ খান তোৰ খান কাম নাই মোৰ খান বেছি হ'ব অপাৰেটিং তো ভিডিঅ'টো বিশেষ একো নাই তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো বিশেষ ধৰণৰ একো নাই তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰতিটো ভিডিঅ' চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে তিলেন টাটা বাই বাই উই তামাম ৰে একদম নতুন চাইকেল পাই তামাম দাবে আছে হাজাৰ হ'লে মোৰ লগত নৰে দে মোৰতো হৈছে একদম পুৰাণা জবদাৰী তাহাঁতৰ কি নতুন এয়া তামাম